All Tiwa Student Union Karbi Anglong District atum pen umsoy lalung MS School along ingdeng ket home Biennial conference padopon Karbi Anglong long kdo pre-exam Student Union atum mason si nijang Karbi Anglong amri ahawar arlo umsoy lalung MS School along All Tiwa Student Union Karbi Anglong District Committee atum pen nifaing koira phli lapedi koira phon ni farman ingdeng ket home Biennial conference padopon tanglo Labangso Biennial Conference ke jod arni all Tiwa Student Union Karbi Anglong District Committee atum stame arpu kachalar ajai max stame dengpon bangso long Rahul Darphanga Phansi Maipu Pekpon Nasonsi VP Sraban Sagra GS Achut Mosrong AGS Romeo Maslai Pen Lasonsi Arputin along stame arpu chelar ponrenti Labangso ajai mek ki jod arni Open session stami padopon labang solong alhisar puaman perkar bilang tanmas council em dioping maslai KSACC se General Secretary Ram Singh Tokbi Gorkha Student Union Maipu lapen chunbang lapen Amri BJP Mondol Maipu Sabendra Ronghi atum chitongdon renti lason sipini labang so open session amai along ada porphai cap along pen mai pangcheng ponsi met me phun pen mai pajot pon dongka mukam pen humson be report Karbi Daily News আমরি সমষ্টিৰ উচ্চত অনুষ্ঠিত জিলা সমিতিৰ 13ম অধিৱেশন তথা এই আজিৰ তাৰিখ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ অল টিৱা ষ্টুডেণ্টছ ইউনিয়নৰ জন্ম দিৱস এই তাৰিখতে আজি এই অধিৱেশনটো ইয়াত অনুষ্ঠিত কৰিছে আৰু এই অধিৱেশনৰ জৰিয়তে তিৱা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা কমিটিৰ নতুন মানে কমিটিও গঠন কৰিছে আৰু আমি আশা কৰিছোঁ যেহেতু নেকি মই দেখিবলৈ পাইছোঁ ইয়াত নতুন নতুন যুৱকসকলক যিসকল মানে শিক্ষিত চামৰ যুৱকসকলক আজি দায়িত্ব অৰ্পণ কৰা হৈছে আৰু অহা দিনবিলাকত মানে মই শুভেচ্ছা জনাইছোঁ তেওঁলোকক যাতে আমাৰ তিৱা জাতিৰ ভাষা সংস্কৃতি আৰু জাতীয় যিবিলাক পৰম্পৰাবিলাক আছে সেই বিষয়ে তেওঁলোকে মাত মাতি যাব লগতে আৰু আমাৰ জ্বলন্ত কিছুমান সমাজত সমস্যাবিলাক আছে বিশেষকৈ শিক্ষা ক্ষেত্ৰত যথেষ্ট আমাৰ পিছ পৰি থকা হৈছে গাঁৱে ভূঞে যি শিক্ষাৰ আজি অৱস্থা আছে সেই দিশটো তেওঁলোকে যাতে মানে এই সমস্যাবিলাকক মানে কেনেকুৱা ধৰণে মানে দূৰ কৰাব পাৰে সমাজৰ ভিতৰ গাঁৱৰ মুৰব্বীসকলৰ লগত পেৰেণ্টছসকলৰ লগত ছাত্ৰ ছাত্ৰীবিলাকৰ যিবিলাক সমস্যা আছে তেওঁলোকে যাতে সেইবিলাকক দূৰ কৰাবৰ কাৰণে কিছু মানে কাৰ্যসূচী দায়িত্ব হাতত ল'ব বুলি মই তেওঁলোকৰ পৰা আশা কৰিছোঁ আৰু বিভিন্ন যিবিলাক আমাৰ সমস্যাবোৰ আছে তেওঁলোকে হাতত ল'ব বুলি মই আশা ৰাখিছোঁ আৰু মোৰ বিশ্বাস তেওঁলোকে এইটো কৰিব পাৰিব কাৰণ তেওঁলোকে গোটেইকেইজনে শিক্ষিত ল'ৰাবিলাকে আজি দায়িত্ব লৈছে ল'ব সেইটো তেওঁলোকে ডিছকাশ্যন কৰি ল'ব লৈ পেলাই আলোচনা কৰি ল'ব চমুকৈ সদৌ তিৱা ছাত্ৰ সন্থাৰ মূল দাবীটো কি তিৱা ছাত্ৰ সন্থাৰ মূল দাবীটো আৰম্ভণিৰ পৰাতো মই নিজেই তিৱা ছাত্ৰ সন্থাত জড়িত আছিলোঁ আৰু মানে স্বায়ত্ত শাসন এইটো মানে কিমান আছিলে আজি তিৱা স্বায়ত্ত শাসনটো যদিও মানে এইটো মৰিগাঁৱত এখন কাউন্সিল হৈছে সেইটো এইটো শিক্ষিত কাউন্সিল হোৱা নাই সেইটো দাবীটো তিৱা ছাত্ৰ সন্থাই কমপ্লিট কৰি আছে লগতে কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টটো লিডিয়া তিৱাসকল এটা সময়তো প্লেচ ট্ৰাইব লিভিং ইন হিলছ এনেকুৱা বুলি আছিলে কিন্তু সেই দাবীটো তিৱা ছাত্ৰ সন্থাই 2020তে মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এইটো মানে স্বীকৃতি লাভ কৰিছে এই তিৱা ছাত্ৰ সন্থা আজি তিৱাসকল কাৰ্বি আংলঙত কিন্তু ST হিলছ হিচাপে আছে আৰু লগতে 3টা দাবীটো আছিলে তিৱা ভাষা মানে শিক্ষক নিযুক্তি দিব লগা হৈছিল সেইটো দাবী আছিলে সেইটো দাবী সংক্ৰান্ত 1997তে যেতিয়া নেকি 12 বজাত তিৱা খাদ্য সভাৰ প্ৰকাশ চলি আছে এই দিনটোতে মাজতে অসম চৰকাৰৰ লগত AGP চৰকাৰ প্ৰফুল্ল মহন্তৰ দিনত এইটো চুক্তি কৰা হৈছিল
এল পি স্কুলত যোৱা ছাত্ৰ ছাত্ৰীবিলাক মানে majority আছে তাত মানে এই শিক্ষক নিযুক্তি দিয়া কথা আছিলে কিন্তু আজিলৈকে সেইটো নিযুক্তি দিবলৈ ৰৈ গৈছে কিন্তু এটা কথা আজি ইণ্ডিয়া গভৰ্ণমেণ্টে নিউ লেংগুৱেজ পলিচি যিটো মানে এডুকেশ্যন পলিচি যিটো লৈছে তাতে মানে ফৰেন লেংগুৱেজ যিটো মানে এটা পলিচি আছে ইয়াত মানে সকলো যিসকল জাতি জনজাতি আছে ভাষা আছে সৰু হওক ডাঙৰ হওক জাতিসকলৰ নিজস্ব যিসকল ভাষা আছে সেই নিজৰ ভাষাতে মানে শিক্ষাদান মানে নিজৰ ভাষাতে মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে সেইটো আমি আশা কৰিছোঁ গভৰ্ণমেণ্টে নিশ্চয় এইটো টেক আপ কৰিব আৰু ছাত্ৰ সংগঠনবিলাকেও ইয়াৰ ক্ষেত্ৰত তেওঁলোকে